নমস্কাৰ, আটাইকেইগৰাকী অনুষ্ঠানটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো প্ৰস্তুত কৰাৰ পোনপ্ৰথমে মই আপোনালোকক মোৰ অন্তৰৰ ফালৰ পৰা বহুত ধন্যবাদ যাচিছোঁ। যিহেতু আপোনালোকে মোক ইমান কম সময়তে আপোনালোকে মোক আঁকোৱালি লৈছে, যে অলপ হ'লেও আপোনালোকে এটা আগুৱাই আনিছে, তাৰ কাৰণে মই অনুপ্ৰাণিত হৈছোঁ। আৰু ভিডিঅ'সমূহ বনোৱাৰ ক্ষেত্ৰত আশা কৰিছোঁ আপোনালোকে মোক এনেকৈ আগলৈও আগুৱাই লৈ আনিব, আৰু যাতে মই অনুপ্ৰাণিত হৈ ভাল ভাল ভিডিঅ'সমূহ বনোৱাৰ ক্ষেত্ৰত উৎসাহ পাওঁ। বাৰু যি নহওক, মই এটা ভিডিঅ' দিছিলোঁ, শেষ ভিডিঅ' নহয়, সেইটো ভিডিঅ' আছিল বিষয়টো 22,000 চাকৰিৰ ক্ষেত্ৰত, যিহেতু পৰৱৰ্তী চাকৰিসমূহৰ ক্ষেত্ৰত কি কি কিতাপ পঢ়িব লাগিব আপোনালোকে। আৰু মই তাত কেইবাকেইখনো কিতাপ মই আপোনালোকৰ আগত ভিডিঅ'টোত প্ৰভাইড কৰিছিলোঁ, কিন্তু তাতে এজনে মোক কমেণ্ট কৰিছিল যেন বা পলিটিৰ কাৰণে লক্ষ্মীকান্ত ইমান ডাঙৰ বুকখন কেনেকৈ শেষ কৰিম। আৰু মই ভাবিছোঁ চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত যিসকল প্ৰস্তুতি চলাইছে তেওঁলোকে হয়তো জানে লক্ষ্মীকান্তখন কিমান এটা জৰুৰী, তেওঁলোকেতো গোটেইখিনিতো পঢ়িবই লাগিব বাৰু, গোটেইখিনি জানিবই লাগিব, আৰু এক্সট্ৰা ভিতৰৰ কথাও জানিব লাগিব, আমি NCERTও ফ'ল' কৰিব লাগিব। কিন্তু এতিয়া কওঁ, যিখিনিয়ে আমাৰ অসম চৰকাৰৰ চাকৰিসমূহৰ ক্ষেত্ৰত হয়তো পলিটিৰ ক্ষেত্ৰত গোটেই ইণ্ডিয়ান পলিটি গোটেই পাৰ্টখিনি নাহে, তাৰ ভিতৰত 2-এটা চেপ্টাৰৰ পৰাহে যিকেইটা আহি থকা সম্ভাৱনাপূৰ্ণ, মানে আহিবলগীয়া প্ৰশ্নসমূহ, আৰু সেই চেপ্টাৰকেইটাহে আচলতে পঢ়িব লাগে। তো মই ভাবিলোঁ বহুতে হয়তো পলিটিৰ ক্ষেত্ৰত এক্সট্ৰাকৈ বুকছ নাপাবও পাৰে, বা সিহঁতে বুকছসমূহ গোটোৱাৰ ক্ষেত্ৰত 6 to 10 হয়তো বহুতৰ ক্ষেত্ৰত, মোৰে ক্ষেত্ৰত প্ৰব্লেম হয় বাৰু গোটোৱা, সেই কিতাপসমূহ গোটোৱাৰ ক্ষেত্ৰত। তেতিয়া এই হাৰ্ড বুকখন ফ'ল' কৰিছিলোঁ। সেইকাৰণে মই ভাবোঁ 2-এটা চেপ্টাৰৰ ক্ষেত্ৰত আপোনালোকে ইণ্ডিয়ান পলিটিৰ ক্ষেত্ৰত নিৰ্বাচন কৰি ল'ব লাগিব, এইকেইটা আপোনালোকে পঢ়িব লাগিব, যাতে সেইকেইটা লেচনৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে, যেনেকুৱাই প্ৰশ্ন নাকাটক আপোনালোকক, অকাই পকাই যেনেকুৱা প্ৰশ্ন নাকাটক, বা চনটো বা কিবা এই আয়োগখন কোনে গঠন কৰিছিল, বা এইখন প্ৰস্তাৱনা কিমান চনত আগবঢ়াইছিল সংবিধান এখন, তেনেকুৱা এটা মই জাষ্ট উদাহৰণ দিছোঁ। তেনেকুৱা যিকোনো প্ৰশ্ন নাহিলে আপোনালোকে যাতে কৰিব পাৰে, তাৰ কাৰণে মই ভাবোঁ আপোনালোকে বেলেগ বুকছ ফ'ল' নকৰিলেও হ'ব। এই বুকছখন যদি কাৰোবাৰ হাতত আছে, যদিহে আছে, তেতিয়াহ'লে আপোনালোকে কোনকেইটা চেপ্টাৰ বেছিকৈ পঢ়িব, মই সেইটো আপোনালোকক ভিডিঅ'টো দেখাই দিব চেষ্টা কৰিম। আৰু যিসকলে এই কিতাপখন হয়তো ল'ব নোৱাৰেও, বা তেনেদৰে মোৰ দৰে বহু মধ্যবিত্ত ল'ৰা ছোৱালীও থাকিব পাৰে, তেওঁলোকে হয়তো কিতাপখন সংগ্ৰহ কৰিব নোৱাৰিব পাৰে, তেতিয়া আপোনালোকে মই যিকেইটা চেপ্টাৰ কৈ যাম, সেই চেপ্টাৰকেইটাও আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে সেই টপিককেইটাৰ ওপৰত আপোনালোকে জানি কৰি সেই টপিককেইটাৰ ওপৰত যিমান MCQ পাৰিলত নোটছ কৰি লিখি যাব। আৰু মই বিশেষকৈ এই ক্ষেত্ৰত মই আপোনালোকক, যদি এই কিতাপখন নাই, আপোনালোকে সেইকেইটা চেপ্টাৰ মানে ক'ৰ পৰা ফ'ল' কৰিব, মানে ইউটিউব চেনেল কোনটো ফ'ল' কৰিব। তো মই সেইটো ভিডিঅ'টোত মই আপোনালোকক এইটো ক'ম, সেই কোনটো ইউটিউব চেনেল ফ'ল' কৰিব আপোনালোকে, যাতে আপোনালোকৰ এটা সুবিধা হয় নোটছ বনোৱাৰ ক্ষেত্ৰত। মই আপোনালোকক ভিডিঅ'টোত মই কৈ দিম, আৰু আপোনালোকে, মই আশা কৰিছোঁ ভিডিঅ'টো মন দি আপোনালোকে চাব, অলপো স্কিপ নকৰাকৈ। আৰু এটা কথা, মোক সুধিছিল APTCL এক্সামৰ কাৰণে কি বুকছ ফ'ল' কৰিব লাগিব। মই যিহেতু তাৰ কাৰণে প্ৰস্তুতি চলোৱা নাই, মোৰ বন্ধুবোৰৰ কিছুমান প্ৰস্তুতি চলাই আছে, মই তেওঁলোকৰ পৰা 2-এজন সফলতাও অৰ্জন কৰিছে, তেওঁলোকৰ পৰা মই কিছুমান কথা জানি, বা পাৰিলত মই তেওঁলোককো মোৰ ভিডিঅ'ত মই আনিব চেষ্টা কৰিম। তেতিয়া আপোনালোকে হয়তো, মই ভাবোঁ আপোনালোকৰ বহুত লাভজনক হ'ব, আশা কৰিছোঁ। তথাপিও যি নহওক, মই এতিয়া মূল বিষয়টোলৈ আহিছোঁ, কাৰণ মোক কৈছিল বা পলিটিৰ ক্ষেত্ৰত আমি কি পঢ়িম, ইমান এটা হাৰ্ড বুক কেনেকৈ আমি শেষ কৰিম, সেই ক্ষেত্ৰতে মই আজি ভিডিঅ'টো বনাইছোঁ। আৰু যিকেইটা মূল চেপ্টাৰ, মই সেই চেপ্টাৰকেইটা আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ, পুনৰ কৈছোঁ, শেষলৈকে চাই থাকক। কণ্টেণ্টছকেইটা মই আপোনালোকে দেখাইছোঁ, যিহেতু কণ্টেণ্টছকেইটা বহুতেই দীঘল বাৰু, মানে শেষ কৰিব নোৱাৰি। এইকেইটা যিসকলে চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ বাবেতো এইখনটো ফ'ল' কৰিবই লাগিব, আৰু এক্সট্ৰা নলেজটো জানিবই লাগিব। তাৰ ভিতৰত মই এতিয়া আহিছোঁ এই এক্সামসমূহৰ কাৰণে, মই আপোনালোকক কনফিউজটো আঁতৰাইছোঁ, কোনকেইটা বেছি চেপ্টাৰ আপোনালোকে গুৰুত্ব দিয়াটো জড়িত, যিহেতু মেকিং অফ দ্য কনষ্টিটিউশ্যন, আৰু এই চেপ্টাৰটোৰ বিষয়ে আপোনালোকে চাব লাগিব। এইটো চেপ্টাৰত আপোনালোকে
ইউটিউবত ফ'ল' কৰিব পাৰিব। সেই ইউটিউব চেনেলটো মই শেষত কৈ দিম বাৰু আপোনালোকৰ ভিডিঅ'টোৰ শেষত যিহেতু, আৰু সেই চেনেলটোৰ দ্বাৰা হ'লেও আপোনালোকে যিসকলে হয়তো এইখন কিতাপ সংগ্ৰহ কৰিব নোৱাৰে বা বিভিন্ন ধৰণৰ কিতাপসমূহ আপোনালোকৰ দৰকাৰী কিতাপসমূহ গোটাই ল'ব নোৱাৰে, তেতিয়া এই বিষয়ে আপোনালোকে চাৰ্চ কৰিব বা নেটতো চাৰ্চ কৰিব এইটো বিষয়ে, যিখিনি বেছিক নলেজখিনি সেইখিনি আপোনালোকে মানে নোট কৰিব চেষ্টা কৰিব, কুৱেশ্যন MCQ বনাব চেষ্টা কৰিব আপোনালোকে। আৰু সেইসমূহ আপোনালোকে সংবিধান এখন যিহেতু কেনেকৈ বনাইছিল সেই বিষয়েতো আমি জানিবই লাগিব এগৰাকী নাগৰিকে, সেই ক্ষেত্ৰত আপোনালোকে টোকা কৰি যাব বহীত। আৰু ইয়াৰ ভিতৰত আকৌ আহিব আপোনালোকৰ চিটিজেনশ্বিপ, যিহেতু আমি নাগৰিক হয় আৰু এই নাগৰিকসকলৰ আমাৰ দায়িত্বসমূহ কৰ্তব্যসমূহ আৰু এই নাগৰিকৰ আইন কেতিয়া প্ৰস্তুত কৰা হৈছিল সেই বিষয়ে আপোনালোকে অলপ চাব। তাৰপিছত আপোনালোকে চাব ফাণ্ডামেণ্টেল ৰাইটছ, এইটোতো খুবেই জৰুৰী হয়। ফাণ্ডামেণ্টেল ৰাইটছটো বহুতখিনি আপোনালোকে চাব লাগিব। তাত আপোনালোকৰ ৰাইটছ ইকুৱেলিটিখিনি আমাৰ চাব লাগিব, আৰু সেয়াত ইকুৱেলিটিখিনি আমাৰ কোনখিনি কিমান আৰ্টিকুলত কি আছে ৰাইটছ আমাৰ নাগৰিকৰ, সেইখিনি আপোনালোকে চাব লাগিব। মানে আৰ্টিকুল মানে আপোনালোকক মই এইটো কথা কৈছোঁ, মানে কোনটো অনুচ্ছেদত কিমানখিনি কি অধিকাৰ আছে কি নাই সেইখিনিতো আপোনালোকে জানিবই লাগিব। সেইখিনিতো আপোনালোকে যিহেতু গম পাইছে, এনেকুৱা প্ৰশ্ন আহি থাকেই প্ৰায়ভাগ, মানে 2-এটা হ'লেও আহে। তাৰপিছত আপোনালোকে আহিব লাগিব ইয়াৰ ভিতৰত যদি চাওঁ আপোনালোকে এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, এইটোৰ বিষয়ে চাব পাৰে আপোনালোকে অলপ। আৰু আপোনালোকে চাব লাগিব প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্টৰ বিষয়ে অলপ চালেও হ'ব বাৰু, ইমান এইখিনি চাব নালাগে। তথাপিও আহে আৰু জনাটো জৰুৰী, তথাপি নাজানি নহয় কোনকেইটা কাটি দিয়ে। কিন্তু মই পূৰ্বৰ প্ৰশ্ন পেপাৰসমূহ চাইহে মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকৰ সুবিধা হয়। তাৰপিছত আপোনালোকে চাব পাৰে এইটো পঞ্চায়ত ৰাজৰ বিষয়ে আপোনালোকে চাব পাৰে, আৰু কিমান চনত এই আইনখন প্ৰস্তুত কৰা হৈছিল, আৰু প্ৰথমতে ক'ত হৈছিল বা কাৰ পৰা অনুসৰণ কৰা হৈছিল। তাৰপিছত পঞ্চায়ত ৰাজৰ ভাগসমূহ, সেইখিনি বিষয়ে আপোনালোকে জানিব লাগিব। পঞ্চায়ত ইলেকশ্যনৰ কথা জানিব লাগিব, যিহেতু ইয়াৰ পঞ্চায়ত ৰাজৰ বিষয়টো আপোনালোকক এটা হ'লেও কুৱেশ্যন আহিবই। তো এই পঞ্চায়ত ৰাজৰ বিষয়ে আপোনালোকে পাৰিলত যিমান পাৰে, কিতাপখন নাই যদিও এইটো বিষয়ে আপোনালোকে চাব চেষ্টা কৰিব। তাৰপিছত আপোনালোকে, মই কৈছোঁ নহয় ইমান নাই, সেইকেইটা চালেই আপোনালোকক কৈ, আৰু সংবিধানখনৰ বিষয়টো যিহেতু জানিবই লাগিব, আৰু সেই সংবিধানৰ কথা আপোনালোকে জানিব লাগিব। আমাৰ অধিকাৰসমূহ ক'ত কি আছে, ৰাইটছসমূহ আমি জানিব লাগিব, যিহেতু কিমান নং অনুচ্ছেদত কি বিষয় আছে সেইখিনি চাব লাগিব। আৰু যিহেতু এয়া দেখিলে নহয় আৰু নাই, সেইকেইটা বিষয়ত আপোনালোকে চালেই হয়তো হৈ যাব। ইউটিউব চেনেল আপোনালোকে কোনটো ফ'ল' কৰিব মই ক'ম, ষ্টাডি IQIS, সেই চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰে। তাতো আপোনালোকে সেই বিষয়কেইটাৰ বিষয়ে জানিব পাৰিব, আৰু তাৰ পৰা আপোনালোকে নোটছ কৰিব পাৰিব, যিহেতু এতিয়া আমাৰ বহুতখিনি সুবিধা হৈছে ছ'চিয়েল মিডিয়াৰ দিনত। তো তাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰে। মই যিহেতু সেই চেনেলটো ফ'ল' কৰোঁ, সেইকাৰণে মই আপোনালোকক ক'লোঁ। তাৰপিছত আৰু কৈ আছিল যেন মোক যিহেতু কৈ আছিল এক্সাইজ কনষ্টেবলৰ যিহেতু আহি যাব পাৰে, তাৰ কাৰণে কি বুকছ ফ'ল' কৰিম মানে ক'ব পাৰা তোমালোকে। তাৰ কাৰণে মই এইখন তোমালোকক ক'ব পাৰোঁ। মই যিহেতু এইটো লাইনত মই জড়িত নাই বাৰু, এইটো লাইনৰ মই প্ৰিপেৰেশ্যন কৰা নাই, তথাপি মই কৈছোঁ তোমালোকে এইখন পঢ়িব পাৰা, এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ। মোৰ যিহেতু ভণ্টি এখন ৰিটেনৰ কাৰণে অলপ পঢ়িছিল, তাই অলপ ভালো হৈছিল ভণ্টিজনীৰ পৰীক্ষাৰ, যিহেতু তাই এইখন ফ'ল' কৰিছিল। মই সেইকাৰণে তোমালোকক কৈছোঁ, যিহেতু এখন আছামিজ মিডিয়ামৰ হয়, আৰু এইখন তোমালোকে বুকছ ফ'ল' কৰিব পাৰা। ইয়াত গোটেইকেইটা বিষয়ে আছে, আৰু আগতে অহা পৰীক্ষাসমূহ কুৱেশ্যন পেপাৰসমূহো ইয়াত মানে গাঁঠি দিছে, সেইটো কাৰণে ভাল। আৰু যিসকলে অংকত দুৰ্বল তেওঁলোকৰ বাবে এনেকুৱা MCQ অংকসমূহ আছে, তেওঁলোকে প্ৰেক্টিচ কৰিলে তেওঁলোকে সেই কনফিউজসমূহ গম পাব। আৰু যিহেতু ময়ো অংকত দুৰ্বল বাৰু, মানে কেনেকুৱা ধৰণৰ অংকসমূহ আহিব পাৰে আপোনালোকে জানিব পাৰিব। আৰু এইখন বুকছ আপোনালোকে ফ'ল' কৰিব পাৰি, ইয়াত গোটেইখিনি আছে। তাই কিতাপখন ফালিলে যিহেতু। তাৰপিছত জেনেৰেল ইংলিছৰ ক্ষেত্ৰতো আছে, যিসকলে ইংলিছত দুৰ্বল তেওঁলোকে গম পাব। আৰু ক'ত আৰ্টিকলসমূহ ক'ত সেইবোৰ ক'ত বহে, সেইসমূহৰ বিষয়ে ইয়াত আছে। জাষ্ট এক্সাম্পলখিনি আছে, বেছিকখিনি আপোনালোকে জানিব পাৰিব এইখিনিয়ে। আৰু মই ভাবিছোঁ এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈ থকা সেই সন্দেহসমূহ অৰ্থাৎ কনফিউজসমূহ আপোনালোকৰ আঁতৰিছে বুলি। আৰু এটা কথা কওঁ,
এইখন কিতাপ আপোনালোকে যদিহে সামৰ্থ্য, যিহেতু এই কিতাপখন দামো হয়, মই এইটো কাৰণে এই কিতাপখনৰ কথা কৈছোঁ, যিসকলে হয়তো চিভিল চাৰ্ভিচ প্ৰিপেৰেশ্যন বা সেই বিষয়ে সেই 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 বিষয়বস্তুৰ প্ৰতি আপোনালোক আগ্ৰহী, তেওঁলোকে হয়তো এইখনটো কিতাপ সংগ্ৰহ কৰিবই লাগিব, তেওঁলোকে এই কিতাপখন পঢ়িবই লাগিব যিহেতু, সেইকাৰণে মই কৈছিলোঁ। কিন্তু যিসকল মোৰ দৰে মধ্যবিত্ত বা তেওঁলোকৰ সামৰ্থ্য নহ'ব পাৰে কিতাপখন সংগ্ৰহ কৰাত, তেতিয়া তেওঁলোকক মই যিকেইটা ভিডিঅ'টো যিহেতু মই কৈছোঁৱে, যিকেইটা বিষয়বস্তু, যিকেইটা লেচন, আৰু সেই লেচনকেইটা আপোনালোকে মই যিটো চেনেল ফ'ল' কৰিছোঁ, আপোনালোকে সেই চেনেলটো ফ'ল' কৰিব, ষ্টাডি IQIS, সেই চেনেলটো আপোনালোকে ফ'ল' কৰিব, আৰু সেই চেপ্টাৰকেইটা আপোনালোকে সেই চেনেলটোত চাব, আৰু তাত বহুত ভালকৈ সেই চেনেলটোত যিহেতু বহুত ভালকৈ মানে এটা ক্লাছ কৰে, এজন টিচাৰে আমাক স্কুলত যি এটা বিষয়বস্তুৰ প্ৰতি কেনেকুৱা ধৰণত আমাক প্ৰতিটো বিষয়বস্তুৰ প্ৰতি নজনাখিনি ভাঙি পাতি আৰু এক্সট্ৰা সোমাই কৰি আমাক দিয়ে উদাহৰণসহ, সেই চেনেলটোতো তেনেকুৱা আপোনালোকে পাব। আশা কৰিছোঁ সেই চেনেলটো আপোনালোকে এই লেচনকেইটা বিষয়ে আপোনালোকে তাত চাৰ্চ কৰিব, তাত আছে যিহেতু চিৰিজ, আৰু সেইকেইটাৰ ওপৰত আপোনালোকে এখন বহীত আপোনালোকে টোকাসমূহ লিখি যাব, নোট কৰি যাব, আৰু তাৰ পৰাই আপোনালোকে প্ৰস্তুতি চলাব, তাৰ পৰাই আপোনালোকে MCQ নিজে বনাই ল'ব আৰু চল্ভ কৰিব। আশা কৰিছোঁ আপোনালোকে বহুত বেছি উপকৃত হ'ব। যিহেতু মই ষ্টাডি IQIS এই চেনেলটো মই ফ'ল' কৰিছিলোঁ, মোক বহুত বেছি মোৰ চিভিল চাৰ্ভিচ এই এক্সামটোৰ ক্ষেত্ৰত, যিহেতু মোক প্ৰিপেৰেশ্যন কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিছে সেই চেনেলটোৱে, সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকে সেই চেনেলটো ফ'ল' কৰিবচোন, যিহেতু আপোনালোকৰ ষ্টেটৰ এক্সামসমূহৰ ক্ষেত্ৰতো আপোনালোকক বহুত বেছি সহায় কৰিব। আৰু কি ক'ম, আৰু ভিডিঅ'টো মই ইমান দীঘলীয়া নকওঁ, আৰু পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক ইংলিছ গ্ৰামাৰসমূহৰ বিষয়ে বা মেথছসমূহৰ বিষয়ে কি পঢ়িব লাগে বা কেনেকুৱা ধৰণৰ, তাৰ বিষয়ে মোৰ সতীৰ্থ এজনৰ দ্বাৰা মই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম, যিহেতু মই সেই সতীৰ্থ এজনে APTSL এক্সামৰ ক্ষেত্ৰতো প্ৰস্তুতি চলাই আছিল, আৰু তেখেতে সফলতা তেখেত নহয়, আৰু এজন মোৰ চিনাকি খুব বেছি ঘনিষ্ঠ বন্ধু, তেখেতে সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সফলতা অৰ্জন কৰিছিল। আৰু কেনেকৈ সফলতা অৰ্জন কৰিছিল, কি কিতাপ পঢ়িছিল, মই তেওঁলোকৰ এটা সাক্ষাৎকাৰ ল'বলৈ, বিশেষকৈ সাক্ষাৎকাৰ বুলিবলৈ তেনেকুৱা নহয়, আৰু মানে মোৰ ভিডিঅ'ত আনিবলৈ তেওঁলোকক চেষ্টা কৰিম, আৰু তেওঁলোকৰ সেই অভিজ্ঞতাসমূহ তেওঁলোকে যিহেতু মতামত আগবঢ়াম বুলি কৈছে, আৰু আপোনালোকে ভাবোঁ আঁকোৱালি ল'ব, যিহেতু মোক 3জনী ছাবস্ক্ৰাইবাৰে, মানে 3জনী এটা কাৰণে কৈছোঁ যে সিহঁত ছোৱালীয়ে হয়, 3জনীয়ে মোক তেওঁলোকে কমেণ্ট কৰিছিল, মই কোন চিনি নাপাওঁ, নামকেইটা মই পাহৰি গৈছোঁ, আৰু তেওঁলোকক বহুত বেছি ধন্যবাদ। তেখেতলোকে কৈছিল আৰু সেই এক্সামটোৰ কাৰণে বা কি পঢ়িব লাগিব, যিহেতু মই সেই এক্সামৰ কাৰণে প্ৰস্তুতি চলোৱা নাই বা মই সেই বিষয়ে ইমান এটা জ্ঞাতও নহয়, সেইকাৰণে মই কৈছোঁ মোৰ 2-এজন বন্ধু আছে, তেওঁলোকৰ পৰা মই পাৰিলে দিব চেষ্টা কৰিম, আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ দ্বাৰা বহুত বেছি উপকৃত নহ'লেও অলপমান হ'লেও উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু পৰৱৰ্তী ভিডিঅ'সমূহত নতুন নতুন চিন্তাৰে আপোনালোকৰ মাজত এটা নতুন বাৰ্তা দিবলৈ আপোনালোকে মোক উৎসাহ দিয়ে যেন। আৰু শেষত কি ক'ম, আজিলৈ সামৰিছোঁ। আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু শেষত মই আপোনালোকক সকলোকে